ফ্ৰেণ্ডছ আজি ধোৱা মানুহ ব্লগ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ৰ'ব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো আপোনাক সম্পূৰ্ণ এটা কথা কৈ দিছোঁ ভিডিঅ'টো হৈছে আজি আমাৰ নামঘৰত একচুৱেলি ভাগৱত আৰম্ভ হৈছে ভাগৱতৰ সকলোখিনি আজি আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ চেষ্টা কৰিম গতিকে যদি ভিডিঅ'টো ভাল পায় তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আহক বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু পরম গুরু হে শ্রী কৃষ্ণায় নমঃ বন্ধু পরম গুরু হে শ্রীমন্ত শঙ্কর বন্ধু পরম গুরু হে মহাভাগবত প্রথম দ্বিতীয় স্কন্ধে মানসতৰ গাঁৱৰ নামঘৰটোত আপোনাৰ অভিত্য ভাগৱত পঢ়াইছে আপোনাৰ এসপ্তাহ তাৰ চাৰি চাইডটো ইমানেই সুন্দৰকৈ সজাই তুলিছে ন লাইটিং হওক আপোনাৰ কাষতে আপোনাৰ বিষ্ণু 10টা অৱতাৰ দেখুওৱা হৈছে ইমানেই ধুনীয়া লাগিছে আপোনাকো বোলো তাৰ পৰিৱেশটো অকণমান দেখাওঁ ব'লকচোন আপোনালোকে গৈ থাকক তাৰ পৰিৱেশটো উপভোগ কৰিবলৈ ময়ো গৈ থাকোঁ ব'লক তেন্তে অকণমানো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু আপোনালোকে যদি আমাৰ চেনেলটোলৈ আজি প্ৰথম আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব একাদশে ললা তদা দশে ভৈল মুণ্ড হেন ভাগৱত মূৰ্তি অতি মনোহৰ তমালক দৃশ বৰ্ণ শ্যাম কলেবৰ ওম নমো ভগৱতে বাসুদেবায় ওম নমো ভগৱতে বাসুদেবায় ওম নমো ভগৱতে বাসুদেবায় জগত ৰনাথ মহাহৰি আপোনালোকে আহক আপোনালোকৰ মনৰ পূৰ্ণ হ'বলৈ ইয়াতো চাকি এগছ দি দিয়কচোন যত্ন কৰি প্ৰসন্ন আশে পাশে যিসকল আছে তেওঁলোকে আহক ইমান ধুনীয়াকৈ আপোনালোকৰ আৰু অকণমান আৰু এটা সুন্দৰকৈ সজাই তুলিছে আপোনাৰ পুখুৰী ছাইডত আৰু পুখুৰীটো চাৰি চাইডটো ইমান ধুনীয়াকৈ সজাই তুলিছে ন তাৰ বিষয়ে অকণমান দেখাওঁ কি সুন্দৰ পৰিৱেশ আপোনালোকক মই দেখুৱাই আছোঁ আপোনালোকক কি ক'ম মানে আজি আপোনাৰ সকলোখিনি পাব ইয়াত আপোনালোকক একদম ধুনীয়া এটা পৰিৱেশ চাবলৈ পাব ইয়াত মানে আপোনাৰ বুজাব মানে ভাষা কোনো ভাষা নাইকিয়া হৈ গৈছে আহক এতিয়াও পলম নকৰি আহক কি ধুনীয়া পৰিৱেশ মজা বনাইছিলে না এটা হেনে না মকৰ কুণ্ড কৰ্ণে জলে শ্ৰীবৎস বক্ষ
গলে বাহু ইয়াতে আপোনাৰ বিষ্ণু 10টা অৱতাৰ দেখুৱাইছে ইমান সুন্দৰকৈ সজাই তুলিছে ন চাওক না দেখি বহুত ভাল হৈছে আপোনালোকেও যদি আহিবলৈ ভাবে যদি যোৰহাটৰ আশে পাশে হয় তেন্তে এপাক আহি আপোনালোকৰ মংগল হৈ চাকি এগছ দিবহি পাৰে মৎস্য কুম্ভ উপরে তাহার মেখলা হাতী ভগৱন্তৰ যিখিনি অৱতাৰ আছিলে সেইখিনি সকলোখিনি অৱতাৰ তৰুণ বয়স সমস্তে লোকৰ মহেশ্বৰ দেখি বাকয়াতি ৰুচি কৰ মননয়ন হৰিষ কৰা বৰধন ভৃতয় অনুগ্ৰহে ব্যাঘ্ৰ চিত্ৰ হৃদি পদ্মে হেন ঈশ্বৰক চিন্তিবে কসৰ্ব
সিংহ ভিতৰ চৰা এয়া চাওক পুৰুষ চক্ৰ গদা পদ্ম এই চাৰিওপিনে ইমান ধুনীয়াকৈ সজাই তুলিছে চাওক ভিতৰ চোৱা বহুত ধুনীয়া লাগিছে পঢ়িলে ৰাতি ভোজৰ কাৰণে আইসকলে ইয়াত চব্জি কটাত লাগিছে চব সকলোৱে নিজৰ নিজৰ কামত লাগি আছে চব সকলো ব্যস্ত হৈ আছে নিজৰ নিজৰ কামত আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে নেক্সটটো ভিডিঅ'ত লগ পাইছোঁ আজিলৈ তেন্তে